ये सिर्फ नाम नहीं ब्रांड है ब्रांड जॉय आई तो गाइस जेहेतु माने कि মোৰ হিটু ভিডিও ব্লগিং ভিডিওটো বেছি এটা লম্বা হৈ যোৱা কাৰণে সেই ভিডিওটো কিমানতে মানে কি মই ৰখাই লৈ আপলোড কৰি দিলো তো এতিয়া আমি নাহৰতি থানৰ বাহিৰত আছো সেই একেদিনাখনে কিন্তু এটো মানে কি এপিসোড 2 সিস্টেমত দিম মানে কি যেহেতু ভিডিওটো বেছি লম্বা হৈ গলে চাই ভাল নাপাব তো লম্বাটো যথেষ্ট হৈছে সেই ভিডিওটো তো উপায় নাই যেহেতু ইমান কষ্ট কৰি আহিছো তো সেই কাৰণে আপলোড কৰি দিছিলো তো এটো ভিডিও মই আজি যেহেতু নাহৰতি থানত থাকিম তো থানত মই কি কৰো আৰু লগৰ কিছুমানৰ লগত গুড খালো মানে ফ্ৰেম কিছুমান বনালো লগৰ কিছুমান তো সিহঁতৰ লগত নাহৰতি থানখন গোটে মানে কি ওচৰৰ পাজে গাঁওবিলাক ঘূৰিম অলপ চাই গৈ থাকিম আৰু জায়গা কিছুমান দেখাবলৈ মই চেষ্টা কৰিম তো ভাল জায়গা কিছুমান ভাল ক'ত কি বস্তু আছে তো এই ভিডিওটো হিমানতে কৰিম আৰু নেক্সট মই এপিসোড 3 যোনটো কৰিম হেতু মই নাহৰতি থানৰ পৰা যেতিয়া ঘৰলে মই ৰাইডত গৈ থাকিম ৰাওনা হৈ গৈ থাকিম তো তেতিয়া মই হেতু এপিসোড 3 সিস্টেমত দিম আৰু এই ভিডিওটো হ'ব এপিসোড 2 কি ককাৰ কেজন ককাৰ আইতাক লগ পালো ককা আইতাহঁতৰ ঘৰ লালুকত তো আমি আহি আছো ইয়াৰ পৰা তেনেকে মানে কি চিনাকি পৰ্ব হলো তো ভাল লাগিল ককাহঁতক মিলি লগ পাই তো ককা কি কব আমি এটা সকলো আমাৰ তিনজনে এটা নিৰ্দিষ্ট ইউটিউব একাউণ্ট আছে মানে হয় ভাল আমি আজি আহিছিলো লালুকৰ পৰা আমি ৰাইজ গতিকে আহি ইয়াতে আমি তোমালোকক লগ পালো লগ পাই বহুত আনন্দিত হৈছো এনেকে আমি সকলোৱে মিলি জুলি থাকিব লাগিব চলতে মোৰো বহুত ভাল লাগিল আৰু আমাৰ সকলোৱে বহুত ভাল লাগিল আপোনালোকক লগ পাই এটা কথা আহিছে মানুহ গৈছে মানুহ মায়াবী জীৱ কোন কাৰ মৰমৰ কোন কাৰ স্নেহৰ মাথো দুদিনৰ এই দুটা দিনতে আমি সকলোৱে ভাই ভাতৃ ককাই ভাই মা দেউতা সকলোৱে মিলি জুলি আমি গৃহ সংসাৰত থাকিব লাগে দিনকেইটা নহয় জানো হয় একদম সত্য কথা কৈছে সত্য একদম সত্য বোলে কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰাই মনৰ কাম ভকতৰ ৰসং সদায় নুকুচক মুখে তোৱা গুণনাম সকলোৱে আমি মিলি জুলি তেওঁ চৰণত সেৱা জনাব লাগিব চৰ্চা কৰিব লাগিব সকলোৱে মিলি জুলি আৰাধনা কৰিব লাগিব সেয়াই আমাৰ আৰু তাৰ বাহিৰে আমাৰ আছে নেকি তো অশেষ ধন্যবাদ ককা আপোনালোক লগ পাই খুবেই মই আনন্দিত হলো আৰু কেতিয়াও পাহৰিব নোৱাৰো আচলতে কেতিয়াবা লালুকত গৈ থাকিম আচলতে আমি চাইকেল লৈ গোটেই অসম ঘূৰা আমাৰ টাৰ্গেট আছে অসমৰ 33খন জিলা আমি চাইকেল লৈ যাম তো আমাৰ টাৰ্গেট তো তাৰে মানে কি আমাৰ গুৰুজনাৰ ওচৰত আমি চৰণৰ সেৱাভিক ল'ব আহিলো আমি সফল হ'ব তো ককাই চিনাকি কৰাই দিছোঁ লালুকত কৃষ্ণ গতিকে ককাই দুআষাৰমান কয় যদি কওক ককা এই থানখনৰ বিষয়ে কিবা মানে ক'ব নেকি যিহেতু আমি নতুন প্ৰজন্ম আমি ইমান এটা ভালদৰে নাজানো তো আপোনালোকৰ মুখৰ পৰা শুনিলে আমিও ভৱিষ্যতে কাৰোবাক আমি আকৌ ক'ব পাৰিম থানখনৰ বিষয়ে লৈ তো যি জানে অকণমান কৈ দিয়ক আমাৰ ৰাইজেও মানে চাব আমাৰ থানখন এতিয়া যিমানখিনি উন্নতি হৈছিলে কিন্তু এই উন্নতিখিনি চাফিচিয়েণ্ট নহয় ইয়াতকৈ আৰু বহুত উন্নতি হ'বলৈ লাগিছিলে কিন্তু কমিটি হেৰি বিফলতাৰ কাৰণে ইমানখিনি আগবঢ়া নাই সেইকাৰণে কিন্তু বহুতখিনি হৈছে আগৰলৈ সৰু হৈ আছিলে এইবিলাক গোটেই জংঘল আছিলে এতিয়া কিমান ধুনীয়াকৈ সুন্দৰ চাফ চিকুণ কৰি হৈছে কিন্তু বহুত বাকী আৰু তথাপিতো হ'বগৈ আৰু লাহে লাহে এতিয়া নতুন কমিটিয়ে দায়িত্বভাৰ যেতিয়া লৈছে এতিয়া হ'বগৈ আৰু বিশেষ নকওঁ আৰু ভাল লাগিল ককা ঠিক আছে নমস্কাৰ আমি এতিয়া থানৰ পৰা ওলাই আহি আছোঁ তো আমাৰ লগৰ এজনৰ ঘৰত যাম তেখেতক লগ কৰিম তো ৰাতিটো তাতে থকা হ'ব তো থানৰ পৰা ওলাই আহি আছোঁ যদি সময় পাওঁ অহাকালি আকৌ এপাক আহিম যোৱাকালি থানৰ পৰা অহাৰ পাছতো ভিডিঅ' বনোৱা নহ'লে ৰাতিটো আমাৰ লগৰ এজনৰ ঘৰত থাকিলোঁ তেখেতে মাতি লৈ আহিলে তাৰপাছত এতিয়া মৰ্ণিং শুই উঠি চাহ তাহ খাই লৈ এতিয়া মই খাই আছোঁ পকা অমিতা তাৰপাছতে লগৰজনে লগ ধৰিলে কি ওচৰতে বোলে সিহঁতৰ নদী এখন আছে নদীখন দেখাবলৈ লৈ যাম বুলি ক'লে তাকে আহি আছোঁ সেই দুজন আগত গৈ আছে যে যদু আৰু সেই লগৰজন ৰূপম বুলি কয় লগৰজনৰ নাম আৰু এইফালে আমাৰ হিৰক ৰকষ্টাৰ তো গোটেইকেইজন গৈ আছোঁ নদীখন চাবলৈ তো ব'লক তেনেহ'লে আপোনালোকো দেখুৱাওঁ বিহপুৰীয়া মানে থানগুৰি নদীখন সেই নদীখন পাওঁ আৰু যিখন নদী আমি চাবলৈ আহি আছিলোঁ তো মাথাউৰিৰ ওপৰত উঠিছোঁ মাথাউৰিটো খুবেই ধুনীয়া একদম পাহাৰৰ লেখীয়া এইটো হৈছে মাথাউৰিটো পূৰা চাংঘৰ আছে তো মাথাউৰিটোৰ ওপৰত উঠি গৈ আছোঁ মাথাউৰিটোৰ ওপৰত আমি আহিছিলোঁ এইটো চাইডে তলদি তো আহি আছোঁ গৈ থাকোঁচোন বাৰু কিমান দূৰ যাব লাগে আহি মাথাউৰিটোৰ ওপৰদি আহি
এতিয়া ফাইনেলি নদীখন দেখা পাইছোঁ তো সৰুখন তো তাতে যাব লাগিব তো গাইজ আমি এতিয়া আকৌ মাথাউৰিটো দি তললৈ নামি যাব লাগিব তো খোজকাঢ়ি আহিছোঁ ন গৈ থাকিম আৰু আপোনালোক দেখাবৰ কাৰণে এই ফাইনেলি পাই গ'লোহি আমাৰ নদীখন তো এখন নদী মানে কি ৰূপময়ে কোৱা মতে মই মানে কি যোৱাটোৰ ভিতৰত যেতিয়া দেখুৱাইছিলোঁ আপোনাৰ ব্ৰিজখন দিকং ব্ৰিজখনৰ তলেদি যিখন নদী নৈ আহিছে তো সেই নৈখনেই এইখন হয় এইখন নৈ তো একেটা ৰিঙে সেইটো চাইডেদি খালি মানে ফাটি আহিছে তো আপোনালোকক নদীখন দেখাবলৈ চেষ্টা কৰিম এটা ভাল পৰিৱেশ আচলতে গাঁওখনৰ ওচৰতে কাষতে লাগি থকা নদী হয় এখন দিকং নৈ তো আহক তেনেহ'লে নদীখনৰ ফালে ৰাওনা কৰোঁ এটা ভিডিঅ' শ্বট ল'ম বুলি ভাবি আছোঁ তো ভিডিঅ' শ্বটটো মানে কি ওপৰত মোবাইলটো লদি মাৰি দিম লদি মাৰি দিয়াৰ পিছত তলত কেচ কৰিম তো ভিডিঅ' এটা ভাল ভিডিঅ' আহিব লাগে মই জাষ্ট তো চাওঁ ভিডিঅ'টো কেনেকুৱা আহে সেয়া দেখিছে সিহঁতে যদু আৰু হিৰকে পুৰা মোবাইল শ্বুট কৰি আছে ওপৰত মোবাইল লৈ দিয়ে ড্ৰোন শ্বুট মানে নকৰিব আৰু কম দামী মানুহ না এনেকৈ ড্ৰোন শ্বুট কিছুমান বনাব লাগিব সৰু সুৰা আৰু আহি ফাইনেলি আমি দিকং নদী পালোহি তো দিকং নদীত পাই লৈ আপোনালোকক অলপ দেখুৱাম দিকং নদীখনৰ পৰিৱেশটো ফাইনেলি এইখনেই হৈছে আমাৰ দিকং নদীখন বহুত ডাঙৰ একচুৱেলি চাব গ'লে আৰু ইয়াতে পানীও বাঢ়নি হৈ বোলে বহুত ডাঙৰ পানী আহে বানপানীটো তো ওচৰতে নাও এখন আছে নাওখনত অলপ ফটো চটো শ্বুট কৰিম গোটেইকেইজনে ভাল লাগিছে বহুত মানে পৰিৱেশটো চাই চলি আমি নাওৰ ওপৰত অলপ মানে ফটো চটো উঠি আছোঁ তো আহিছোঁ যেতিয়া নাওখন দেখিলোঁ তো দাদাজনক সুধিলোঁ নাওখনত উঠিব পাৰিম নেকি দাদাজনে ক'লে পাৰিবা তো উঠিলোঁ নাওখনৰ ওপৰতে মানে ফটো চটো অলপ উঠি আছোঁ আৰু পানীৰ মাজৰ পৰা আপোনালোকক ভিউজটো দেখাই আছোঁ তো কেনে লাগিছে কমেণ্ট বক্সত প্লিজ জনাব দিকং নদীখন আমাৰ বন্ধু ৰূপমে দেখুৱালেহি তো নাওটো আহিলোঁ ফটো চটো অলপ উঠিলোঁ তো এতিয়া আমি যাম ৰূপমহঁতৰ ঘৰত তো ৰূপমহঁতৰ ঘৰত গৈ লৈ ৰেডি হওঁগৈ ৰেডি হৈ লৈ এতিয়া মানে কি আমাৰ মাজুলী যোৱা ডিচিশ্যন আছিলে তো মাজুলীটো যোৱা নহ'ব মোৰ ফোন আহি আছে মানে ঘৰৰ পৰা ইমাৰ্জেঞ্চিটো যাব লাগে তো সেইবাবে ঘৰমুৱাই হ'ব লাগিব তো ইয়াৰ পৰা গৈ আমি ৰূপমহঁতৰ ঘৰত অলপ ৰেডি হ'ম ৰেডি হৈ লৈ আমি ঘৰ যাম তো চাই থাকক তেনেহ'লে মানে কি ৰূপমহঁতৰ ঘৰত পোৱালৈকে এই ভিডিঅ'টো খতম কৰিম তো তাৰ পাছত নেক্সট এপিছ'ড আহিব আমি যাওঁতেনে ঘৰলৈ যাওঁতেনে ৰাস্তাত তো চাইকেল ৰাইডটো আৰু কি হ'ব আৰু নেক্সট এইটো নাহৰতি থানত যিটো ৰাইডৰ ভিডিঅ' কৰিছিলোঁ তো সেইখিনিত যিমানবোৰ বস্তু দেখাইছিলোঁ এই নেক্সট এপিছ'ড 3 সেই ভিডিঅ'টোত সেইখিনি বস্তু নেদেখা বস্তু দেখাম তো কণ্টিনিউছ কৰি আছোঁ ভিডিঅ'টো তাত পোৱালৈকে আপোনালোকে ভিউজ কৰি থাকক ধন্যবাদ এই ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ তো যদি ভাল পাইছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নেক্সট ভিডিঅ' আহি আছে তো ইয়াৰ পৰা আমি যেতিয়া ওলাই যাম তো তাৰ পৰা সেইবিলাক নেক্সট এটা এপিছ'ডত আহিব এপিছ'ড 3ত আহিব তো এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ তো আজিৰ কাৰণে বাই বাই টাটা ये सिर्फ नाम नहीं ब्रांड है ब्रांड जॉय आई